সকলোকে নমস্কাৰ জনাইছোঁ। আজি আমি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ আদেশ মৰ্মে ইণ্টিগ্ৰেটেড ড্ৰাফ্ট ইলেক্ট'ৰেল ৰোল পাব্লিছ কৰিবলৈ লৈছোঁ। আপোনালোকক মই অকণমান স্কেডিউলৰ বিষয়ে কৈ দিবলৈ বিচাৰিছোঁ। এজ পাৰ দ্য স্কেডিউল ডেট ৱাজ প্ৰভাইডেড বাই দি ECI, আমাক পাব্লিকেশ্যনছ কৰিব লাগিছিলে 27 ডিচেম্বৰক। ক্লেইমছ এণ্ড অবজেকশ্যনছ আজিৰ পৰা ষ্টাৰ্ট হৈ যাব। আজিৰ পৰা ষ্টাৰ্ট হয় 22 জানুৱাৰীলৈকে ক্লেইমছ এণ্ড অবজেকশ্যন পিৰিয়ডটো চলিব। মই আমাৰ কোকৰাঝাৰৰ যিমান ৰাইজসকল আছে সকলোকে মই অনুৰোধ জনাম, আপোনালোকৰ যদি কিবা ক্লেইমছ অবজেকশ্যনছ থাকিব নিশ্চয় আহিব। আমাৰ অফিচেছ খোলা আছে, তাত আপোনালোকে ছাবমিট কৰিব। এজ পাৰ দি ইনষ্ট্ৰাকশ্যনছ অফ দি চিফ ইলেক্ট'ৰেল অফিচ অফ আছাম, আমি স্পেচিয়েল কেম্পেইন ডেটছ লোৱা হৈছে 3rd, 4th, 10th আৰু 11th জানুৱাৰী। CEO ছাৰে আমাৰ PNRD ডিপাৰ্টমেণ্টৰ লগতো যোগাযোগ কৰি PNRD ডিপাৰ্টমেণ্টৰ পৰাও BDOসকলৰ সঁহাৰি বিচাৰিছে। আৰু স্পেচিয়েল কেম্পেইন ডেটছো আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। মই আমাৰ মিডিয়া বন্ধুসকলক অনুৰোধ জনাম, যেতিয়া স্পেচিয়েল কেম্পেইন ডেটছ হয় তেতিয়া আপোনালোকে প্লিজ যিমান পাৰে আপোনালোকে প্ৰকাশ কৰি দিয়ক, যাতে মেক্সিমাম পিপল কেন এটেণ্ড আৰ স্পেচিয়েল কেম্পেইন ডেটছ। ডিছপ'জেল অফ ক্লেইমছ এণ্ড অবজেকশ্যনছৰ কাৰণে আমাক ডেডলাইন দিয়া হৈছে 2nd ফেব্ৰুৱাৰী, আৰু আমাক আপডেটিং ডেটাবেছৰ ডেডলাইন দিয়া হৈছে 6th ফেব্ৰুৱাৰী। আৰু যি ফাইনেল পাব্লিকেশ্যন অফ ইলেক্ট'ৰেল ৰোল হ'ব এইটো হ'ব আপোনাৰ 10 ফেব্ৰুৱাৰীত। 10th February is the date when the electoral roll will be published. মই সকলোকে ক'ব বিচাৰোঁ যে সেই ইলেক্ট'ৰেল ৰোলটো বহুত গুৰুত্বপূৰ্ণ, কাৰণ যিসকলৰ নাম ইলেক্ট'ৰেল ৰোলত থাকিব তেখেতসকলেই ভোট দিব এছেম্বলি ইলেকশ্যনছত। চ' আপোনালোকে যি স্কেডিউল আমি আপোনালোকক এতিয়া কৈছোঁ সেইখিনি আপোনালোকে নিশ্চয় আমাক মনত ৰাখিব আৰু সেইমতে আপোনালোকে আমাক ছাপৰ্টো দিব। কিছুমান কথা আৰু মই ক'ব বিচাৰিছোঁ আপোনালোকৰ ওচৰত, তথ্য আপোনালোকৰ ওচৰত ৰাখিব বিচাৰোঁ। আমি ড্ৰাফ্ট ইলেক্ট'ৰেল ৰোল যেনেকৈ পাব্লিছ কৰিছে তাত আমি কোৱালিফাইং ডেটটো লৈছোঁ 1st জানুৱাৰী 2026। 1st জানুৱাৰী 2026 ডেট লোৱা হৈছে এজ এ কোৱালিফাইং ডেট। আৰু ইয়াৰ আণ্ডাৰত আপোনালোকে নিশ্চয় নিজৰ নামটো চেক কৰিব পাৰে। ভেৰিয়াছ ৱেবছাইটছ থাকে, coassam.nic.in, voters.eci.in, সেইখিনি আপোনালোকে চেক কৰিব পাৰে। আমি এখন প্ৰেছ ৰিলিজো দি দিছোঁ, আমাৰ মিডিয়া বন্ধুসকলে নিশ্চয় প্ৰকাশ কৰিব। চামাৰী আমাৰ এনেকৈ হৈ গ'ল। গোসাইগাঁও নম্বৰ 1 LSCত আছে আমাৰ 1,15,874 ভোটাৰ্ছ। দতমা ST LSCত আছে আমাৰ 1,08,952 ভোটাৰ্ছ। কোকৰাঝাৰ ST LSCত আছে আমাৰ 1,47,102 ভোটাৰ্ছ। ভাউকুংগুৰিত আছে 1,66,279 ভোটাৰ্ছ। পাৰভাঝোৰাত আছে 1,74,402 ভোটাৰ্ছ। গোটেই কুল মিলাই আমাৰ যদি আপোনালোকে চাই টোটেল ভোটাৰ্ছ আমাৰ কোকৰাঝাৰ ইলেকশ্যন ডিষ্ট্ৰিক্টত আছে 7,12,609, যাৰ আণ্ডাৰত মেলছ আছে 3,56,578 আৰু ফিমেলছ আছে 3,56,022। আৰু কিছুমান তথ্য আপোনালোকৰ ওচৰত ৰাখিব বিচাৰোঁ। ছাৰ্ভিচ ভোটাৰ্ছ আমাৰ আছে 2,910। পলিং ষ্টেশ্যনছৰ বিষয়ে মই ক'ব বিচাৰোঁ যে আমাৰ আগত 909 পলিং ষ্টেশ্যনছ আছিলে, কিন্তু আমি ৰেচনেলাইজেশ্যন কৰিলোঁ, বহুতবাৰ মিটিংছ কৰিলোঁ। আমাৰ পলিটিকেল পাৰ্টিজ সকলেও জানে, তেখেতসকলৰ লগতো আমি মিটিং কৰিলোঁ। আৰু আমাৰ যিমানখিনি এপ্লিকেশ্যনছ আহিছে ৰিকুৱেষ্টিং ফৰ এডিশ্যনেল পলিং ষ্টেশ্যনছ, সেইখিনি লৈ আমি আমাৰ পলিং ষ্টেশ্যনছৰ আজিৰ দিনত আমাৰ 944 পলিং ষ্টেশ্যনছ আছে। ত' 909ৰ পৰা আমি আজি 944 পলিং ষ্টেশ্যনছত লৈ আমি এইবাৰৰ এছেম্বলি ইলেকশ্যনছটো কৰা হ'ব। EROs আছে আমাৰ 5 গৰাকী, AEROs আছে 10 গৰাকী, BLO ছুপাৰভাইজাৰ্ছ আছে 91, আৰু BLOs আছে প্ৰত্যেক বুথৰ কাৰণে এখন বুথ লেভেল অফিচাৰ আছে 944। যিমান পলিং ষ্টেশ্যনছ আছে ইমানহে BLOsও আছে। মই আমাৰ ৰাইজক ক'ব বিচাৰোঁ যে Form 6 আমাৰ এনৰলমেণ্টৰ কাৰণে হয়। ইনক্লুজন বা এনৰলমেণ্ট যদি আপোনালোকে বিচাৰে তাৰ কাৰণে আপোনালোকে Form 6 এপ্লাই কৰিব পাৰে। যদি আপোনালোকৰ পৰিয়ালত কোনোবাৰ মৃত্যু হৈ গ'ল তো আপোনালোকে কাইণ্ডলি সেইটো আমাৰ ইলেক্ট'ৰেল ৰোলত শুদ্ধ কৰিবলৈ দি দিয়ক। তাৰ কাৰণে আপোনালোকে Form 7 এপ্লাই কৰিব পাৰে।
যাৰ যোগেদি আমি ডিলিট কৰিব পাৰোঁ। ফৰ্ম 8 আছে, যদি কোনোবাৰ আমাৰ বাইদেউগৰাকী আছে যাৰ বিয়া হৈছে, তাৰ বেলেগ ঠাইত শ্বিফ্ট হৈ গ'ল, তো কাইণ্ডলি ফৰ্ম 8 এপ্লাই কৰি তাৰ যি নতুন ঘৰত তেখেতে এপ্লাই কৰিব পাৰে। ফৰ্ম 6 আমাৰ ইয়াৰ পৰা ফৰ্ম 8 তেখেতে ইয়াৰ পৰা এপ্লাই কৰি শ্বিফটিঙৰ কাৰণে এপ্লাই কৰিব পাৰে। এণ্ট্ৰিজ যদি কিবা ভুল হৈছে তাত ফৰ্ম 8 এপ্লাই কৰিব পাৰে। এপিক ৰিপ্লেচমেণ্ট যদি বিচাৰে তাৰ কাৰণে ফৰ্ম 8 এপ্লাই কৰিব পাৰে, আৰু PWD মাৰ্কিঙৰ কাৰণেও ফৰ্ম 8টো এপ্লাই কৰিব পাৰে। চ' ফৰ্ম 6, 7, 8 আপোনালোকে মনত ৰাখিব আৰু সেইমতে আপোনালোকে কাইণ্ডলি কৰিব। মই আপোনালোকক আৰু জনাবলৈ বিচাৰোঁ যে FLC যিটো হয় ফাৰ্ষ্ট লেভেল চেকিং অফ EVM মেচিনছ, আমি প্ৰক্ৰিয়াটো ষ্টাৰ্ট কৰিম। আমাক যেনেকৈ স্কেডিউলটো দিয়া হৈছে 31st ডিচেম্বৰত আমি ষ্টাৰ্ট কৰিম। 31st ডিচেম্বৰ টু 7th জানুৱাৰী ডেট আমাৰ কাৰণে CEO ছাৰে ধৰি দিছে, আৰু সেইমতে আমি FLC কৰিম। মই আমাৰ পলিটিকেল পাৰ্টিজ যিমান আহিছে সকলোকে মই অনুৰোধ জনাম, FLC আমি যেতিয়া কৰোঁ আপোনালোকে নিশ্চয় আহিব, অংশগ্ৰহণ কৰিব, আৰু যাতে আমাৰ মাজত একো সন্দেহ নাথাকে উইথ ৰিগাৰ্ডছ টু দি ফাংচনেলিটি অফ দ্য EVMs, আৰু EVMছে ভাল ধৰণে আমি ছিলেকশ্যন কৰিব পাৰোঁ, কাৰণ FLC আমাৰ কাৰণে সেইকাৰণে বহুত ইম্পৰ্টেণ্ট। কাৰণ FLCত আমি যি EVMছে ভালকৈ কাম নকৰে সেইখিনি EVMছক আমি ৱেৰহাউচত পঠিয়াই দিব পাৰোঁ, আৰু যি EVMছে ভাল ধৰণে কাম কৰে সেইখিনি EVMছক আমি আমাৰ এছেম্বলি ইলেকশ্যনছৰ কাৰণে প্ৰয়োজন কৰিবলৈ আমি আমাৰ EVM ৱেৰহাউচত ৰাখিব পাৰোঁ। চ' FLC সেইকাৰণে ইম্পৰ্টেণ্ট হয়, কাৰণ আপুনি বেয়া EVMছ বা নন ফাংচনেল EVMছৰ লগত আপুনি চেকিং কৰিব পাৰে, আৰু সেইখিনি আপোনালোকে আমি মানে ৱেৰহাউচত পঠিয়াই দিব পাৰে। চ' এনেকৈ কৰি FLC চেকিঙৰ প্ৰক্ৰিয়াটো 31st ডিচেম্বৰৰ পৰা 7th জানুৱাৰীলৈকে চলিব। চ' সেইখিনিতো আমাৰ সহায় সহযোগিতা কৰিব, আৰু ভালকৈ যাতে ভালে আমাৰ FLCও যায়, আৰু